হেল্ল' এভৰিৱান, কেনেকুৱা আছে সকলোৱে? আশা কৰিছোঁ সকলোৱে ভালে আছে। তো এয়া ব্ৰাহ্মী শাকৰ অৱস্থাটো চাওকচোন। গোটেইখন জংঘল। লাষ্ট ভিডিঅ'টোত মই আপোনালোকক জাষ্ট অকণমান দেখাইছিলোঁ। তো আজি ভাবিলোঁ মই এইবিলাক চব চাফা দিওঁ কৰি, কিন্তু উভালি দিম বুলি ভাবিলোঁ। কিন্তু উভালি দিলে ব্ৰাহ্মী শাকবিলাকো আহি যায় হেৰিতে লগতে। তো ভাবিলোঁ মই কেঁচিৰে কাটি দিওঁ, সেইটোৱে বেষ্ট হ'ব। তো এনেকৈ মই যিমান পাৰোঁ দিলোঁ উভালি আৰু যিখিনি মই নোৱাৰোঁ সেইখিনি এনেকৈ ধুনীয়াকৈ কাটি দিলোঁ। চববিলাক চাফা কৰি দি এতিয়া ধুনীয়াকৈ চাফা হৈ গ'ল। ব্ৰাহ্মীখিনি মুকলি অকণমান লাগিলে। তো এইখিনি কাম বহুত ডাঙৰ কাম কৰিলোঁ আৰু মোৰ হিচাপত, কাৰণ ব্ৰাহ্মীখিনি একদম ফ্ৰী পালে। তো এতিয়া মই দুপৰীয়া বনাওঁ। এয়া দৈত মই জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু গৰম মছলা গুড়ি এনেকৈ দি পেলাই, এয়া হৈছে বিলাহী বহুত লৈ আহিছিলে তো হাজবেণ্ডে। তো মই মিক্সিত পিচি পেলাই এনেকৈ সৰু বাতিত থৈ পেলাই ফ্ৰিজত থৈ দিছিলোঁ। তেতিয়া ব্যৱহাৰ কৰোঁতেও সহজ হয় আৰু বিলাহীখিনিও এয়া নহয়। আৰু এয়া হৈছে পোস্তদানা, মই তিয়াই থৈছোঁ। তাৰপিছত এয়া হৈছে নহৰু, আদা, এয়া হৈছে পটলৰ বাকলি গুচাই লৈছোঁ, আলু আৰু পিঁয়াজ। এইখিনি এতিয়া চব্জি বনাম। পটল ভাজি খোৱাতকৈ আমি তৰকাৰী বনাই খাই খুব ভাল পাওঁ। তো সেইটো কাৰণে এতিয়া মই তৰকাৰী বনাম। আৰু এনেকৈ বনালে যোনে পটল নাখাওঁ বুলি কয়, নাখাওঁ পটল এনেকৈ যে কয়, তো তেওঁলোকেও পটল খাই ভাল পাব। ৰুটিৰ লগত খাব পাৰে, ভাতৰ লগত খাব পাৰে। তো এতিয়া মই পটলখিনি ভাজি ল'লোঁ। ভাজি লওঁতে মই অকল ইয়াতে একো দিয়া নাই, একো মছলা এড কৰা নাই। আনকি মই নিমখো নাই দিয়া। নিমখটো দিব লাগিছিলে, কিন্তু মই দিয়া নহ'লগৈ। তো নিমখখিনি নিদিয়াকৈ অলপমান মচমচীয়া টাইপৰকৈ মই ভাজিছোঁ। আৰু তাৰপিছত এইখিনি ভাজিখিনি হৈ গ'ল। ভাজিখিনি এতিয়া নমাই থ'ম। আৰু ৰুহ আছে, ৰুহকতো এনেকৈ ভাজি খুৱাব নোৱাৰি। তো চব্জি টাইপত তাক দালি লাগে। তো মই দালি এনেকৈ দিছোঁ উঠাই আৰু নিমখ দিলোঁ। আৰু দালিবিলাকত ইমান যে ফেন ওলায়, আপোনালোকে ফেনবিলাক গুচাই খায় নে নাখায় নাজানো, কিন্তু ফেনবিলাক গুচাই খাব। মই মিনিমাম আধা ঘণ্টামান আগতে মই দালিবিলাক ধুই থৈ দিওঁ। তেতিয়া চাওকচোন এনেকুৱা ফেন ওলায় নহয়, আপোনালোকে আচৰিত হৈ যাব চাওকচোন। আৰু ফেনবিলাকে বহুত ক্ষতি কৰে, যিহেতু কিবা পাউডাৰ মিক্স কৰি থৈ দিয়ে দোকানীবিলাক, এইবিলাক যাতে দালিখিনি সোনকালে বেয়া নহয়, আৰু সেইটোৱে আমাক বহুত হাৰ্ম কৰে। তো চাওক, মই বহুতখিনি গুচাই দিলোঁ। এতিয়া ইয়াতে মই দিম ৰঙালাও, আৰু মই ৰঙালাও দিছোঁ কাটি, আৰু মই ইয়াতে দিম গাজৰ। আৰু যাৰ ঘৰত বাচ্ছা আছে, যাৰ বাচ্ছা এনেকৈ খায়, তো এনেকৈ দিবচোন চব্জিবিলাকত দালিতে। তেতিয়া সেইখিনি নাখালেও দালিৰ পৰাই গোটেইখিনি ভিটামিনখিনি পাই যাব। তো মই সেনেকৈ দিওঁ। যিহেতু মোৰ ল'ৰাটো ষোল্লমহীয়া হৈছে, সি এতিয়া সেইবিলাক খাই চব। ইয়াতে মই তেলত এতিয়া বিলাহীখিনি দি দিলোঁ প্ৰথমতে। আৰু বিলাহীখিনি দি পেলাই এইখিনি ভাবিব পাৰে যে ইমান ঠাণ্ডা বিলাহীখিনি বহুত টাইম লাগিব। আৰু এয়া মই মছলাখিনি দি দিলোঁ মই দৈৰে সৈতে, যিখিনি আছিলে জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, তাৰপিছত মই গৰম মছলা গুড়ি, তাৰপিছত আৰু হালধি। তো গোটেইখিনি এতিয়া দি এতিয়া ভাজি আছোঁ। আৰু এইখিনি একদম শুকাই যাব লাগিব। আৰু শুকাই যোৱাত মই ইয়াতে দিম পোস্তদানা যে তিয়াই থৈছিলোঁ, পোস্তদানা, পিঁয়াজ আৰু আদা, নহৰুখিনি পিচি ল'লোঁ, সেইখিনি ইয়াতে এতিয়া মই দি দিম। আৰু খুবেই সোৱাদ লাগে খাই। আৰু যদি ঘৰত যদি এয়া নাথাকে, পোস্তদানা নাথাকে, তেতিয়াহ'লে কাজু দিব পাৰে, নাইবা সৰিয়হ দিব পাৰে। তো সৰিয়হৰে খাই খুব ভাল লাগে। আৰু এনেকৈ দি পেলাই অকণমান ভাজিব লাগিব। আৰু ভাজাটোৱে মেইন। ভাজোঁতে যদি কেঁচা গোন্ধ ৰয়, তেতিয়াহ'লে চব্জিটো বেছি সোৱাদৰ নহয়। তো সেইটো কাৰণে। আৰু মই এতিয়া ৰুহক চাব আহিলোঁ, সি কি কৰি আছে। সি শুই আছে, কিন্তু অকণমান হাতখন বেঁকা হৈ আছিলে, কিন্তু মই তাক চুই নিদিলোঁ। সি তাৰমানে একদম চঞ্চল শুৱাত একদম ভালকৈ নুশুৱে। তো এতিয়া মই এখন ঢাকনি গৈছে আকৌ চালোঁ, বহুত চিটিকি আছিলে। চিটিকি থকাৰ কাৰণে মই এনেকৈ ঢাকনিখন দি পেলাই লৰাই আছিলোঁ। তাৰপিছত এনেকুৱা পানীটো শুহি গ'ল, শুহি যোৱাত এতিয়া মই ইয়াতে পটলখিনি দি দিম, ভাজি থোৱা পটলখিনি। আৰু এনেকৈ পটলৰ তৰকাৰী বনাই খাই চাবচোন, খুব ভাল লাগে খাই। মই বাৰে বাৰে কৈ আছোঁ, মই নিজে ভাল পাওঁ যে কাৰণে। তো সেইটো কাৰণে বাৰে বাৰে কৈ আছোঁ আৰু ভাল লাগে বুলি। তো বৰ নহ'ব। তো এনেকৈ ভাজি পেলাই
একদম শুকান হৈ গ'ল। ইয়াতে এতিয়া মই পানী দিম। পানী 1 গিলাচৰ মানে কম দিছোঁ, যিহেতু আৰু মানে সিজিব লাগিব ন পটল আৰু মানে সেইখিনি, তো ভালদৰে সিজিব লাগিব, সেইটো কাৰণে দি দিছোঁ মই ইয়াতে। আৰু এতিয়া মই ঢাকনি দি সিজিব দিম। আৰু মই নিমখ দি দিলোঁ, নিমখ দিয়া নাছিলোঁ কাৰণ মই কিমানমান জোল ৰাখোঁ, কিমানমান মই পানী দিওঁ, সেইটো হিচাপতে মই এতিয়া নিমখটো দি দিছোঁ। তাৰপিছত ইয়াতে দিলোঁ মই এতিয়া মানে কচুৰি মেথি। তো এতিয়া কচুৰি মেথি দি পেলাই লৰাই দিম। আৰু মোৰ ল'ৰা উঠি গ'ল এইখিনি মানে গৰমেনে, আৰু বহুত সি চঞ্চল, একদম টোপনি কম, তাৰ দিন ৰাতি মই টোপনি কম। তো মই ঢাকনখন দি তাক অলপমান মৰম কৰি তাক অলপমান খেলিব দিলোঁ। আৰু সি এতিয়া পিঁয়াজ লৈ পেলাই খেলি আছে, আৰু গোটেই ঘৰখন পিঁয়াজ গোটেই ঘৰ পিঁয়াজ কৰিছে। তো যিখিনি এনেকৈ ডাঙৰ হৈছে সি, যিহেতু কোনো নাই আৰু। তো এতিয়া চব্জিখনো হ'ব হ'ল, আৰু এতিয়া মই তাক ভাত খুৱাম। দালিত ৰঙালাও দিছোঁ, এয়া দিছোঁ, এইবিলাকে, আৰু ইয়াৰো দিম 2 পিচ এপিচমান পটল আলু সেনেকৈ দিম। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই। তো সকলোৱে ভালে থাকক। বাই বাই, টেক কেয়াৰ।